তেওঁলোকে তিনিখন জিলা মেলাই নামো দিছে মেগা ৰেলী। ক'ত হৈছে? তাৰাবাসাত। এই মেগা ৰেলীত মই বেছি দিছো, কিন্তু দুই এজন আমাৰ জাৰ্নালিষ্ট বন্ধুসকলে মোক কৈছে ইমান নাই বুলি, তথাপি মই অলপ বঢ়াই দিছো, 10,000 সিহঁতে গোট খাইছে। মই দি দিছো 5,000ও নাই বোলে, জাৰ্নালিষ্ট বন্ধুসকলে কৈছে। এই তিনিখন জিলা মিলি পেলাই 10,000 মানুহ হলে আমাৰ এই লোকসভা নিৰ্বাচনৰ কাৰণে ভোটাৰ কিমান আছে? 8 লাখ আছে। 8 লাখ এই 10,000 মাইনাছ কৰি দিয়া আপুনি, কিমান থাকিব? 7,90,000 নহয় জানো? এই 10,000ত সিহঁতে জিকিলে ছচিয়েল মিডিয়াত কৈ আছে, বোলে ছচিয়েল মিডিয়াততো আমিহে জিকিলো ছাৰ। আচলটো জিকিবনে নাই? আচলটো জিকিবনে নাই তেওঁলোকে প্ৰমাণ পালে। তাৰাবাসা 5,000 মানুহে গোট খাইছে। বোলে কলম লিখিবলৈ হাতটো বোলে খুজলি হৈ আছে, আদি থাকে মানে পাৱাৰৰ প্ৰতি ইমান পাৱাৰ হাংগাৰ বুলি কয় নহয়। এই কলম ধৰি কেনেবাকৈ MP হৈ যাম নেকি, কেনেবাকৈ মই চিফ এক্সিকিউটিভ মেম্বাৰ CM হৈ যাম নেকি, কেনেবাকৈ মই MLA হৈ যাম নেকি, তাৰেই সপোন সেই লিডাৰজন। আৰু চাওক, এটা ভাল লাগিছে, প্ৰশংসা কৰিব লাগিব জয়গাঁথা ডাঙৰীয়া। কাৰ্বি আংলঙত কেইজনমান নিবনুৱা যুৱক যিসকলে মাছ বিক্ৰী কৰে, মুৰ্গী বিক্ৰী কৰে, এতিয়া পাৱাৰ হাংগাৰ কাৰণে এতিয়া তেওঁৰ চিকিউৰিটি আছে, NSG নিচিনা, নেশ্যনেল চিকিউৰিটি গাৰ্ড নিচিনা আছে, পুৰা চশমা, কালা চশমা, মানে কোট পিন্ধি না। এতিয়া বেয়া লাগিছে। আৰু এটা কথা, যিদিনাখন তেওঁলোকে মেগা ৰেলী হৈছে তাত বেয়া কথাৰ কাৰণে এই পাব্লিক যোৱাবিলাকে নমস্কাৰ দিব বিচাৰিছে, কিন্তু এই NSG দুজনবিলাকে আঁতৰাই দিছে, মানে হাত মিলাব দিয়া নাই। এতিয়াৰ পৰা যদি ইমান অহংকাৰ আৱৰত আহিলে কি হব? কাৰ্বি আংলংটো উল্টাই কৰি দিব। এইটো লাচি আলাম লাইলো কাৰ্বিরা তো মাহু নাংলে কাটো বাইলকে 6 month আফ্রিকে কাউন্সিল রি-ইলেকশন দবো 6 month গাড়ি নলে 2 বছর পার হল নেকি মোর মতে কোন হইছে রি-ইলেকশন কাটো বাইলক এই বলে আমার কাউন্সিল আমার সংবিধান কাউন্সিল 62 সংবিধান কি চ্যাপ্টার 2 নাকি প্যারাগ্রাফ 2 প্যারাগ্রাফ 7 এই কথা কই তে মানুহক ওলাব বিচাৰিছে মাংহুটো নাংলে যাকটা খেলতে যাকটা বানুনে তা সুরিকে বামুনি পেন ডিস্ট্রিক্ট অফ দলসে MP ha elpo ani kamata ani separong kulo apa separong tona nasi ilitum kela nai bangla helo itu ma সরকার পিপিলো কেনে আমার সরকারে কি করিছে সরকারের সকলো দিক আমি চাব লাগে ভিডিও সকল কোনে মরম করিছে নরেন্দ্র মোদী কার সরকার বিজেপি সরকার ছাত্র পুরুম ফরাসিনৰ ভোটটি যে অমৰ সিং কৃষক বিপুল ভোটে জয়যুক্ত কৰিব লাগিব। কিহৰ কাৰণে জয়যুক্ত কৰিব লাগিব? কাৰ্বি আংলঙৰ বহুত সমস্যা আছে, এই সমস্যাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত অট'নমাছ ষ্টেটৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ উন্নয়নমূলক কামবিলাকক সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো পুরুম ফরাসিনৰ ভোটটি অমৰ সিং কৃষক বিপুল ভোটে জয়যুক্ত কৰিব লাগিব। কাচিং হন হোটেল পেনিং জিরাতো কার্বি আংলঙত কেতন নীলি কাচিং উড়িয়ে বাংলা পয়নো হেমপ্রেক পেনশন লো হেমপ্রেক আসায়াম দেং পেনশন লো লাপেন কি আহি নাহি কাচিং থু আসায়াম দেং কাপিচি থু আসায়াম দেং কাপিচুন জিয়া ভা নালে তু নন কে বাংজি yang mi project lo mi fain korak program ni nale tu motor ke sonaya vote bidol ngarjan lo vote pikan ontung lo vote pe nomor sing bisa bhat nale tu vote ke jog ye phasi tu ni don bangli to election Karbi Anglong gapre asa ending ekle nei to pikla hola hai asa ending yo si pichun ji pulang jele to bidol ngarjan alam dokpen puthot Narendra Modi bhat Prime Minister kapi mantia phane tum jakong pidunani hotman nya raisokong Karbi Anglong suke kune development kamot puron kora sarthot Karbi Anglong সকলো জাতি জনগোষ্ঠী
সহবাস কৰা সকলৰ যাতে একেলগে থাকি মিলি পিটি থাকি আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো অহা 26 তাৰিখে আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি বিপুল ভোটত আমাৰ অমৰ সিং টিছক জয়যুক্ত কৰিব লাগিব। मोदी सरकार लासे ele tongdak सेंट्रल गवर्नमेंट along sitame बीजेपी सिंगांगे को लापेन एमपी के हाइता 400 पार लासे ele तुम कार्बी आंगलॉन्ग दिमा हासाव लापेन के वेस्ट कार्बी आंगलॉन्ग पे सितame इतुम ता वोट के पालों नंगिया बांगे 500 पार वोट ele तुम पालों नंगो 5 लाख पार ini तुम वोट पालों नंगो लासे ini तुम क्लेम मुझे मालूम page in staff, ward committee, district committee, mandal committee, katok kawe doan sida morcha an sistame, ile tum sepatuk pen, आपकी बार 400 पार वोट ile tum sedame आपकी बार 5 लाख पार वोट ile tum लोगों को, लापे ile tum Karbi Anglong, lape di Mahasau, jase mepet, aki sunga ke boy topik. Lapen ile tum kan inai bagai 244A implementation of 244A la 244A bagai CM sir tulira blog hang ada kompen tim Karbi Anglong ada kompen nili 244A bagai lanikan phong bagai pacunde dia bhan nili kai ke mata parliament long ninje tunberko lapen ke ili tumlam non ahumasa topik songtro katu sema loje toklo aja lo latang bangke 125 constitutional amendment bill la bangke ili tum home affairs a minister Rajnath Singh la bangso abila যদি বিজেপিয়ে গোটেইখিনি আসন পায় আৰ্টিকেলটো ধন্যবাদ। আপোনালোকৰ নেতাসকল কৰপকৰ নাম হৈ আছে আপোনালোকৰ ডিষ্ট্ৰিক্টটো কৰপকৰ কি শক্তিশালী কেনেকৈ শক্তিশালী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰ শক্তিশালী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰ শক্তিশালী আছে আমাৰ তুলিৰ আমাৰ ডাঙৰ ডাঙৰ ইয়াত তাৰ শক্তিশালী নেতা আছে আপোনালোকে আমাৰ ইমান শক্তিশালী নেতা আছে কেন কম্পেয়াৰ থেংক ইউ মানুহবিলাক নিজে নিজে ওলাই আছে সকলো জাতি জনগোষ্ঠী ওলাইছে ইয়াত যিমানখিনি ভোটাৰ্ছ আছে কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীয়ে ওলাই আহিছে যে এইবাৰ এই অমৰ সিং টিছৰ কাৰণে 80% তেখেতৰ ভোট দিয়াটো সিদ্ধান্ত লৈছে কাৰণ কাৰ্বি আংলঙত সকলো ক্ষেত্ৰ যদি ডেভেলপমেণ্টৰ ক্ষেত্ৰ একক বা শান্তিৰ ক্ষেত্ৰ একক বা সকলো জাতি জনগোষ্ঠীৰ লগত সংঘাত নোহোৱা একক সেইটো আপোনালোকে গম পাইছে ভাৰতীয় জনতা পাৰ্টি দিনতে হৈছে গতিকে এবাৰ সিদ্ধান্ত লৈছে যে তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বনোৱা স্বাৰ্থত অমৰ সিং টিছৰ কাৰণে যে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও ৰাইজে সিদ্ধান্ত লৈছে যে 80% ভোট দিবৰ কাৰণে ৰাইজে ওলাই আহিছে আপোনালোকৰ মেনিফেষ্টোৰ এক নম্বৰ আমাৰ ৰাজনীতিৰ সমস্যা আছে এই সমস্যাটো আছে অট'নমাছ ষ্টেট হ'ল ষ্টেট উইদিন এ ষ্টেট আমি অসমত থাকি অসমৰ বিভাজন নকৰোঁ অসমৰ বৰহম কৰা স্বাৰ্থ যে অট'নমাছ ষ্টেট মানে যে অসমৰ বৰহম কৰা গতিকে সেইটো থাকিব ৰাজনীতিৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থ ইণ্টাৰ ষ্টেট বৰ্ডাৰ সমস্যা আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ সমস্যা আছে আৰু কাৰ্বি আংলঙত যিমান ডেভেলপমেণ্টৰ সেই ইছ্যু পূৰণ কৰাৰ স্বাৰ্থত আমাৰ মনোবিষ্ট হ'ব